নমস্কাৰ এনি নিউজ 10 ষ্টুডিঅ'ৰ পৰা সকলোলৈকে স্বাগতম জনাইছোঁ আহক চাওঁ এই বিশেষ প্ৰতিবেদন হাজাৰ হাজাৰ পৰিয়ালে খালি কৰিব লাগিব ঘৰ মাইক যুগে প্ৰশাসনে সতৰ্কবাণী দিছে মাইক যুগে প্ৰশাসনে স্থান খালি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ পাছতে কান্দি কান্দি তালি টুপুলা বান্ধি স্থান ত্যাগ কৰিছে ধুবুৰীৰ হ হ লোকে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে দয়া নাই ক্ষমা নাই নীতিৰে বুলডোজাৰ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন ইয়াৰ পাছতে হাহাকাৰ লাগিছে ধুবুৰীৰ হাজাৰ হাজাৰ পৰিয়ালৰ মাজত অবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো হাতত মাত্ৰ কেইটামান ঘণ্টা 24 ঘণ্টাৰ পাছতে হ হ পৰিয়ালে খালি কৰিব লাগিব ঘৰ ইয়াৰ পাছতে হাহাকাৰ লাগিছে কোনো কাৰণতে পট্টা মাটি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে জনতাই কান্দি কান্দি হাহাকাৰ কৰিছে জনতাই তালি টুপুলা বান্ধি বহু লোক স্থান ত্যাগ কৰিছে সেই স্থান ত্যাগ কৰি ৰাওনা হৈছে বহু লোকে হাজাৰ হাজাৰ বিঘা ভূমি খালি কৰিবলৈ মাইক যুগে নিৰ্দেশনা প্ৰশাসনৰ নামি পৰিছে আৰক্ষীৰ বৃহৎ দল উচ্ছেদ চলা স্থানৰ অলিয়ে গলিয়ে আৰক্ষীৰ দল নামি পৰিছে তালি টুপুলা বান্ধি ৰাওনা হৈছে বহু লোক কেইটামান ঘণ্টাৰ পাছতে বুলডোজাৰৰ শব্দত কঁপিব নামনি অসম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ ধুবুৰীত হাহাকাৰ লাগিছে নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনি অসমৰ 9000 বিঘা মাটিত 9000 বিঘা ভূমিত বুলডোজাৰ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসনৰ বৃহৎ দল নামি পৰিছে বিলাসীপাৰাত 5000 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ হাজাৰ হাজাৰ লোকে ঘৰ খালি কৰিছে 4000 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে ধুবুৰীত চৰকাৰে ভাঙি পেলাব হাজাৰ হাজাৰ লোকৰ বাসগৃহ যাৰ বাবে মাইক যুগে সতৰ্কবাণী দিছে প্ৰশাসনে যাতে সময় থাকোতে তেওঁলোকে স্থান ত্যাগ কৰে দয়া নাই ক্ষমা নাই নীতিৰে যেহেতু বুলডোজাৰ চলোৱা হ'ব ঘৰ খালি কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে ইয়াৰ কেইটামান দিন পূৰ্বে প্ৰশাসনে হাজাৰ হাজাৰ বিঘা ভূমি খালি কৰিবলৈ নিৰ্দেশনা দিছিল আৰু সেই ভূমি উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে কিয়নো সেই ভূমিসমূহৰ ভিতৰত আছিল বহু লোকৰ পট্টাৰ মাটি বিলাসীপাৰাৰ সন্তোষপুৰ চৰুৱা বাখৰা আৰু চিৰাকুটাত হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰা হ'ব মাইক যুগে 6 জুলাইলৈ ডেডলাইন বান্ধি দিছে জিলা প্ৰশাসনে আৰু মাত্ৰ 24 ঘণ্টাৰ ভিতৰত যদি স্থান খালি নকৰে তেতিয়া হলে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা ইফালে লোকসকলৰো হকিয়নি দিছে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চলসমূহত 5000 বিঘা ভূমি চৰকাৰে খালি কৰিবলৈ দিছে নিৰ্দেশনা ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি পৰ্যবেক্ষণ কৰিছিল আদানী গ্ৰুপৰ পৰিচালক জিত আদানীয়ে ইপিনে যিকোনো সময়তে বুলডোজাৰলৈ আৰক্ষী উপস্থিত হ'ব ধুবুৰীৰ আৰক্ষীৰ বৃহৎ দল নামি পৰিছে যিকোনো সময়তে আৰক্ষী উপস্থিত হোৱাৰ সম্ভাৱনা এইবাৰ 4000 বিঘা ভূমিত থকা কেইবা শতাধিক লোকৰ বাসগৃহত পৰিব বুলডোজাৰৰ কোপ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ একেলগে 4000 বিঘা ভূমি খালি কৰিবলৈ মাইক যুগে প্ৰশাসনে নিৰ্দেশনা দিছে এবাৰ বিলাসীপাৰাত 5000 বিঘা ভূমি খালি কৰা হ'ব বৃহৎ পৰিকল্পনা হাতত লৈ প্ৰশাসন সাজু হৈ পৰিছে বুলডোজাৰ সাজু কৰিছে ভূমি খালি কৰিবলৈ অসম চৰকাৰৰ বৃহৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছে প্ৰশাসনে চৰকাৰী ভূমি যুগ যুগ ধৰি থকা লোকে এতিয়া ঘৰ দুৱাৰ ত্যাগ কৰি অন্য স্থানলৈ ঢাপলি মেলিছে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে কান্দি কান্দি আতংকিত হৈ পৰিছে ৰাইজ তেওঁলোকে কলৈ যাব আমাৰ ভূমি নাই বুলি কৈছে আৰু যদি এইবাৰ উচ্ছেদ চলাবলৈ আহে পট্টা মাটি 1 ইঞ্চিও এৰি দিয়া নহব ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব চৰকাৰী ভূমি বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালি কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উপৰোক্ত গাঁৱত বাস কৰি থকা ভূমিহীন লোকৰ বাবে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে আঠানি চক্ৰৰ বজাৰগা গাঁৱত 300 বিঘা মাটি সংৰক্ষিত কৰি ৰাখিছে আৰু স্থানান্তৰৰ কাৰণে এককালীন সাহায্যৰ ব্যৱস্থা কৰিছে গতিকে সকলো ভূমিহীন বেদখলকাৰীক উপৰোক্ত সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়েই যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব আৰু আমি আপোনালোকক দেখুৱাইছো মাইক যুগে এনেদৰে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে যিকোনো মুহূৰ্ততে আৰক্ষীৰ দল নামি পৰাৰ সম্ভাৱনা মাত্ৰ 24 ঘণ্টা আছে 24 ঘণ্টাৰ ভিতৰত স্থান খালি কৰিব লাগিব লোকসকলে
24 ঘণ্টাৰ ভিতৰত সেই স্থান ত্যাগ কৰিব লাগিব হাজাৰ হাজাৰ লোকে তালি টুপুলা বান্ধি সেই স্থান ইতিমধ্যে ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে বহু লোকে আৰু নিশাৰ ভাগত জুম্মা নামাজ আদায় কৰি ধুবুৰীৰ বিভিন্ন স্থানত এনেদৰে সভাৰ আয়োজন কৰিছিল সংখ্যালঘু ৰাইজে চৰ চাপৰিৰ পৰা ওলাই আহিছিল লোকসকল তেওঁলোকে কোনো কাৰণতে ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি এনেদৰে বিশাল সভাৰ আয়োজন কৰি তেওঁলোকে কৈছে যে পট্টাৰ মাটি 1 ইঞ্চিও এৰি নিদিও আমাৰ জীৱন থকালৈ আমি মাটি এৰি নিদিও উচ্ছেদ চলাবলৈ আহিলে এবাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি প্ৰশাসনক সকিয়নি চৰকাৰক সকিয়নি দিছে নামনি অসমৰ সংখ্যালঘুৱে কিয়নো নামনি অসমত দয়া নাই ক্ষমা নাই নীতিৰে মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে বুলডোজাৰ চলোৱা হ'ব প্ৰশাসনৰ কঠোৰ সকিয়নি নামি পৰিছে আৰক্ষীৰ বৃহৎ দল মাইক যোগে সতৰ্কবাণী জাৰি কৰিছে 24 ঘণ্টাৰ ভিতৰত খালী কৰিব লাগিব ঘৰ যদি স্থান খালী নকৰে এফালৰ পৰা বুলডোজাৰ লগাই বিলাসীপাৰাত 5000 বিঘা ভূমি ধুবুৰীত 4000 বিঘা ভূমি খালী কৰা হ'ব আৰু অসম চৰকাৰে বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিব যাৰ বাবে ভূমি খালী কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীৰ বৃহৎ দল নামি পৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে অলিয়ে গলিয়ে মাইক যোগে প্ৰচাৰ কৰিছে যে মাত্ৰ কেইটামান ঘণ্টা আছে শীঘ্ৰে তেওঁলোকে স্থান ত্যাগ কৰিব লাগে অন্যথা দয়া নাই ক্ষমা নাই নীতিৰে বুলডোজাৰ চলিব আমি দেখুৱাইছো দৃশ্যাংশ আৰক্ষীৰ দল নামি পৰিছে আৰু আনফালে নিশাৰ ভাগত তেওঁলোকে উচ্ছেদ যেহেতু চলোৱা হ'ব নিশাৰ ভাগত বিশাল সভাৰ আয়োজন কৰা হৈছে ধুবুৰীৰ বিভিন্ন স্থানত আৰু সেই সভাত উপস্থিত আছে হাজাৰ হাজাৰ লোক কোনো কাৰণতেই পট্টাৰ মাটি 1 ইঞ্চিও এৰি নিদিয়াৰ সকিয়নি প্ৰদান কৰি অসম কপোৱাৰ হুংকাৰ দিছে এইবাৰ সংখ্যালঘুৱে আৰু যদি উচ্ছেদ চলাবলৈ আহে তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আনফালে কান্দি কান্দি তালি টুপুলা বান্ধি ৰাওনা হৈছে বহু লোকে মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই বুলডোজাৰৰ শব্দত কঁপিব নামনি অসম একেলগে 9000 বিঘা ভূমিত চলিব বুলডোজাৰ বিলাসীপাৰাত 5000 ধুবুৰীত 4000 বিঘা ভূমি খালী কৰা হ'ব ভাঙি পেলোৱা হ'ব হাজাৰ হাজাৰ লোকৰ বাসগৃহ দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে চৰকাৰে ঘৰ খালী কৰা জাননী লাভ কৰাৰ লগে লগে হাহাকাৰ লাগিছিল বিলাসীপাৰাৰ সন্তোষপুৰ সৰুৱা বাখৰা আৰু চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ জিলা প্ৰশাসনৰ অন্তিম জাননী আৰু মাত্ৰ কেইটামান ঘণ্টা আছে যদি তেওঁলোকে ভূমি খালী নকৰে এফালৰ পৰা বুলডোজাৰ চলোৱা হ'ব তেওঁলোকৰ বাসগৃহত আৰু যাৰ বাবে কান্দি কান্দি এতিয়া তালি টুপুলা বান্ধি ৰাওনা হৈছে বহু লোক তেওঁলোকৰ আন ভূমি নাই বা তেওঁলোকে যে গৈ কোনো স্থানত ঘৰ বা বাসগৃহ নিৰ্মাণ কৰিব তেওঁলোকৰ পৰ্যাপ্ত ভূমি নাই পট্টা মাটি এৰি কোনো কাৰণতে নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য শুনক জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ পঞ্চায়তৰ বিভিন্ন গাঁৱত যি উচ্ছেদ প্ৰক্ৰিয়া উচ্ছেদৰ জাননী বা বিভিন্ন ধৰণৰ খবৰ আহি আছে এই কথাই এই অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এই ক্ষেত্ৰত আমি স্পষ্ট কৰি দিওঁ যে যদি চৰকাৰে খাস মাটি চৰকাৰী মাটিৰ পৰা বেদখল কৰে তাত আমাৰ ক'বলগীয়া একো নাই কাৰণ সেইবোৰ আমাৰ ন্যায়সংগত মাটি নহয় কিন্তু কথা হ'ল যোৱা পৰহি ধুবুৰী জিলা উপায়ুক্তই এটা মিটিং যোগে এই অঞ্চলৰ ৰাইজক জানিবলৈ দিয়ে যে ইহঁতে বহুত কেইবা হাজাৰ বিঘা মানে ম্যাদী পাট্টাৰ মাটিও তেখেতসকলক লাগে কথা হ'ল ম্যাদী পাট্টাৰ মাটি কোনে পথও 1 ইঞ্চিও এৰি দিয়া নহয় এটি স্পষ্ট কথা দেখি জনগোষ্ঠীয় মঞ্চই স্পষ্ট ঘোষণা কৰি আছে যে কোনো পথেও 1 ইঞ্চি ম্যাদী পাট্টা মাটি এৰি দিয়া নহ'ব আৰু ডিচি ছাৰে কৈছে ধুবুৰী জিলা আয়ুক্তই যে তেখেতসকলে ক্ষতিপূৰণ দিব কিবা দিব স্পষ্ট কথা এটা জনাই দিব বিচাৰিছোঁ যে ক্ষতিপূৰণে সকলো কথাৰ উত্তৰ নহয় আজি আপোনালোকৰ এই অঞ্চলত যি আপোনাৰ মাটি আছে খেতি বাতিৰ মাটি আছে গোটেইখিনি মাটি যদি লৈ লয় এইখিনি মানুহৰ জীৱিকাই হৈছে খেতি বাতি ক'ত কৰিব ইয়াতে পাটফাৰ গাঁৱত লগত গৰখহনীয়া গাঁও একদম শেষ কৰি পেলাইছে অলপখিনি ঠাই আছে অকল বসবাস কৰিবলৈ ঠাই আছে এইখিনি মানুহে ক'ত যাব অকল ঘৰে গৈ থাকিব নে খেতি বাতি কৰিব লাগিব নে ভৱিষ্যতে ঘৰ বাৰী কৰিব লাগিব গতিকে এই অঞ্চলৰ ৰাইজ বা দেখি জনগোষ্ঠীয় মঞ্চই কোনো পথেও 1 ইঞ্চি মাটি দিয়াত পক্ষপাতিত্ব নহয় ইয়াৰ বাবে আমি যিকোনো পৰ্যায়লৈকে যাম প্ৰথম কথা হ'ল আমি ভালভাৱে গণতান্ত্ৰিকভাৱে পোনপ্ৰথমে আমি প্ৰশাসনক কালি এই কথা অৱগত কৰিম যে ইয়াত কোনো মাটি দিয়া নহ'ব আপোনালোকে খাস মাটি আছে চৰকাৰী মাটি আছে কি আছে তাত উচ্ছেদ কৰি তাত কি কোম্পানী বনাওক আমি উন্নতি বিচাৰিছোঁ দেশত উন্নয়ন প্ৰকল্প কিবা কিবি হওক উন্নতি বিচাৰিছোঁ কিন্তু ম্যাদী পাট্টাৰ মাটি দখল কৰি অধিগ্ৰহণ কৰি মানুহৰ জীৱিকা হৰণ কৰি এই ধৰণৰ কাম কৰিবলৈ কোনো পদ্ধতি দিয়া নহয় দ্বিতীয় এটা প্ৰসংগ উল্লেখ কৰি আপোনাক ক'ব বিচাৰিছোঁ গোটেই ভাৰত জুৰি
স্পষ্টভাৱে সকলোৱে জানে, অধ্যয়ন কৰা সকলো মানুহে জানে, ধুবুৰী এটা অন্যতম মানে ডেন্সলি পপুলেটেড এটা ডিষ্ট্ৰিক্ট বুলি জানে। তাত ইমান হাজাৰ হাজাৰ বিঘা এক প্লটত লোৱাৰ কোনো ঠাইয়ে নাই। বহুত ঠাই আছে, অসমৰ বহুত ঠাই আছে য'ত হাজাৰ হাজাৰ বিঘা মাটি খালী আছে, তাত গৈ প্ৰকল্প কৰক, কোনো বাধা নাই। কিন্তু এনেকৈ মানুহৰ জীৱিকা হৰণ কৰি, মাটি হৰণ কৰি এইবোৰ কাম কোনোপধ্যে কৰিবলৈ দিয়া নহয়। আমি প্ৰশাসনক, অসম চৰকাৰক ঘকিয়াই দিছোঁ, আপোনালোকে এই ধৰণৰ ম্যাদী পাট্টাৰ মাটি দখলৰ দৰে কাৰ্য যাতে কোনোপধ্যে লিপ্ত নহয়। আমি পোনপ্ৰথমে চৰকাৰকে মেমৰেণ্ডাম স্মাৰক পত্ৰৰ যোগে জনাম। কালি আমি লগ কৰিম উপায়ুক্ত মহোদয়ক। তাৰপিছত যদি আমাৰ কথা নুশুনে এই অঞ্চল ৰাইজ আমি গণতান্ত্ৰিক আন্দোলন আমি যিকোনো পৰ্যায়লৈ যাব লাগে সেই পৰ্যায়লৈকে আন্দোলন কৰিম। ধুবুৰী জিলা প্ৰশাসনে উচ্ছেদৰ জাননী দিছে বা উচ্ছেদৰ বাৰ্তা এই অঞ্চলত বা আতংক সৃষ্টি কৰিছে মানুহৰ মাজত। আমি গোটেই অসমবাসীৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ, এইখিনি অঞ্চল এটা ঐতিহ্য বিলাসীপাৰাৰ লগতে ধুবুৰী জিলাত হাজাৰ হাজাৰ বিঘা ভূমিত উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসন সাজু হৈ পৰিছে আৰু মাইক যোগে জাননী জাৰি কৰিছে প্ৰশাসনে। নিশাৰ ভাগত নামাজ আদায় কৰি শ শ লোকে আয়োজন কৰিছিল সভাৰ আৰু এই সভাত পণ লৈছে কোনো কাৰণতেই পট্টাৰ মাটি কোনেও এৰি নিদিয়ে। আৰু এইবাৰ প্ৰশাসনৰ দল নামি পৰিছে মাইক যোগে প্ৰশাসনৰ ঘোষণা মাত্ৰ 24 ঘণ্টাৰ পাছতেই দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ। The Report, any news 10.